লাল চাহ হাতত লৈ সকলোকে গুড মৰ্নিং জনাইছোঁ। তো গাইজ আজি হৈছে জোৰোণ আৰু জোৰোণৰ ভিডিঅ'সমূহ আপোনালোকক দেখাই থাকিম। তো হাই হেল্ল' নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আকৌ আজিৰ নতুন এটা ভিডিঅ'লৈ। তো এইফালে পূৰা পেণ্ডেল ৰেডি আৰু এইফালে আছে আজি ভাগিনটোৰ বাৰ্থডে। তো মানে এইফালে জোৰোণৰ লগতে বাৰ্থডেও আছে ভাগিনটোৰ। তো কেনেকুৱা লাগিছে গাইজ। আৰু এইফালে সোমাই আহিছো, এইফালে মানে পুৰা আমাৰ অনিবা পুৰা ওলাই গৈ ৰেডি, একদম ৰেডি নেকি অনিবা? ৰেডি আকৌ। তাৰপিছত এইফালে মানে জোৰোণত কি কি লাগিব সকলো যোগাৰ কৰি আছে। আৰু এইফালে আমাৰ নিৰুত কল, সি মানে জোৰোণত যাব আইতাহঁতৰ লগত। তুমি যাবা? তাৰ দুষ্ট নকৰিবা দেই। হেল্ল' কৈ দিয়া। হাই গাইজ, এয়া মামীহঁতে কলৰ তলত মালা গাঁঠিবলে এয়া ফুলৰ জোখ লৈ আছে। এয়া চাওক, জোখ লৈ আছো আৰু দাদা বিয়া না। এয়া গাড়ীত বান্ধিবলে মালা গাঁঠি থৈছে, এয়া দেখিছে। আৰু এয়া মাহঁত জোৰোণত যাবলৈ ওলাই আছে। এয়া দৰা এইটো আমাৰ সৰু দৰা। এয়া ডেকৰেট কৰিছে আমাৰ বেবী আৰু মনা আৰু মামী। মই সহযোগ কৰিছো অলপ। এয়া মামীয়ে মালা গাঁঠি আছে। চেলুনৰ পৰা আহি ডাইৰেক্ট ওলাই কৰি ৰেডি। তো ইফালে মানে জোৰোণত টেকেলি আজি যিহেতু যাবলৈ সকলোৱে একদম মানে পুৰা মানে উৎপাত হৈ আছে, মানে হোৱাটো চলি আছে। তো আপোনালোকক দেখাই আছো, তো চাই থাকক। এইফালে দৰা আৰু মাক সেৱা কৰি আছে পুৰা, এইফালে ৰাইজ বহি আছে আৰু এইফালে বাহঁত আছে। তো পুৰা মানে চবেই ওলাই আছে আৰু এইফালে আছে আমাৰ ভাগিন গাভৰু ছোৱালী কেইজনীও। আৰু এইফালে দাদাহঁতে পুৰা মানে একদম পুৰা লাগি আছে ধামাকা। তো মানে বিয়া পালেহি যিহেতু একদম মানে জল্দি কৰি আছে কামবোৰ। এইফালে মায়ে আমদালি আৰু ঘৰত লৈ ওলাই আহিছে, আৰু এইফালে মানে দাদাসকলে ওলাই গৈ মানে একদম ৰেডি হৈ আছে। আৰু এইফালে মানে ৰাইজক সকলোকে সেৱা কৰি মানে ইয়াৰ পৰা নিয়ম নীতিখিনি কৰি ওলাই যাবতো কইনা ঘৰলৈ। এতিয়া আমাৰ জোৰোণৰ মানুহবিলাক ওলাই আছে আৰু এয়া চব যাবগৈ এতিয়া। আমি ঘৰতে থাকিম ন? ঐ আমি ঘৰত থাকিম নাই? হাই গাইজ, এয়া চাওক জোৰোণত যাবলৈ ওলাই গৈছে চব। আৰু এইফালে কইনা ঘৰলৈ পুৰা একদম জাৰ্ণি ষ্টাৰ্ট। তো মানে কইনা ঘৰলৈ গৈ আছে একদম মানে, আৰু মানে আমিও গৈ আছো পাছে আৰু গাইজ। আৰু এইফালে মানে গাড়ী নধৰা হৈ গ'লে একদম মানে ফিল আপ আপুনি মানে লগতে মই মানে বাইকতে গৈ আছো আৰু গাইজ এতিয়া আমি কইনা ঘৰ পাই গ'লোহি, আৰু এইফালে লগৰটোৱে মই বাইকতে আহিলোঁ। তো এতিয়া আহি চাহ পানী খাই তো অলপ ওলাই আহিলোঁ বাটৰ ফালে, আৰু বাকীখিনি দেখাই আছোঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো অলপ। গাইজ ইয়াৰ পৰা মই ওলাই দিওঁ, আৰু মাইকী মানুহৰ সকলো মাইকী মানুহ আছে ইয়াত যিহেতু, গতিকে কিনো ভিডিঅ' দেখাই আপোনালোকে চাই থাকক।
আৰু এতিয়া লগৰটোৱে মই পূৰা একদম মানে চিৰা দৈ খাবলৈ বহি লৈছোঁ আৰু এতিয়া বঢ়িয়াকৈ চিৰা দৈখিনি খাই লওঁ। বন্ধুৱে মই গৈ আছোঁ ঘৰলৈ। তোৰ কইনা ঘৰৰ পৰা আহি গ'লোঁ তো আৰু ঘৰলৈ গৈ আছোঁ। আজি ভিডিঅ'টো দীঘলীয়া হ'ব, চাই থাকিব লাষ্টলৈকে একদম। তো ভাল লাগিব ভিডিঅ'টো, চাই থাকিব লাষ্টলৈকে। তো গাইজ কইনা ঘৰৰ পৰা ডাইৰেক্ট আহি ঘৰ পালোহি আৰু ইফালে অধিবাস চলি আছে দাদাৰ। আৰু আজি ভিডিঅ'টো কেনেকুৱা হৈছে জনাব। আজি ভিডিঅ'টো ইমান ভাল নহ'ব পাৰে মোৰ মতে। তো আগলৈ ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম, আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু মৰম চেনেহবোৰ দি যাব। আগলৈকে যাতে ভিডিঅ'বোৰ ভালদৰে কৰিব পাৰোঁ আৰু আপোনালোকক দেখাব পাৰোঁ। দৈ পানী আৰু এইফালে বামুণ বহি আছে আৰু দাদাও বহি আছে আৰু অধিবাস চলি আছে। আৰু যিসকল নতুনে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব যাতে মোৰ ভিডিঅ'সমূহ পোনপ্ৰথমে আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টোৰ লগতে কেনেকুৱা হৈছে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। তো গাইজ অধিবাসো শেষ হৈ গ'ল আৰু এতিয়া বহুত ৰাতি হ'ল, শুবও সময় হ'ল আৰু কাইলৈ যিহেতু ৰাতিপুৱা সোনকালে উঠিব লাগিব আৰু গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তো ভিডিঅ'টো কেনেকুৱা লাগিলে চাই লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। নেক্সট এটা ধামাকা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ এৰিছোঁ, বাই বাই।